Hello friends, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত এটা বিশেষ গুৰুত্বপূৰ্ণ আলোচনা কৰিম। সো আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক। যদি আপোনালোকে ভিডিঅ'টো মাজতে স্কিপ কৰি দিয়ে তেনেহলে আপোনালোকে এই ভিডিঅ'টো ভালকে বুজি নাপাব আৰু একো বুজি নাপাব আপোনালোকে। সো ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে ভালকে চাই থাকক মন দি কেনে। ফ্ৰেন্ডছ, আজিকালি এনেকুৱা ধৰণৰ ৱেবসাইট বিলাক ওলাই গৈছে য'ত আপোনালোকে এটা দামী মোবাইল Vivo V9 হোক, iPhone 10 টো কেইদিনমান আগত ওলাইছিলে। iPhone 10 আপোনালোকে মাত্ৰ 2 টকাত পাই আহিছিলে, হয় নে নহয়? ইউটিউবত সাৰ্চ কৰি আপোনালোকে বহুত ভিডিঅ' পাই যাব, তেনেকুৱা বহুত ইউটিউবাৰে বনাইছে এনেকুৱা ওপৰত। সো আজি মই এই ভিডিঅ'টো বনাইছো এটা ইনফৰমেশ্যন দিবলৈ, য'ত আজি মই দুপৰীয়া মেছেঞ্জাৰ ইউজ কৰি থাকোঁতে তাত এটা এডভাৰটাইজ আহিছে। তাত লিখা আছে Vivo V9 মোবাইল এটা মাত্ৰ 699 रुपीस। সো সেইটো কাৰণে মই আপোনালোকক জনাব বিচাৰিছো যে আপোনালোকেও Vivo V9 মোবাইলটো মাত্ৰ 699 रुपीसত পাই যাব। কিন্তু সঁচা হয় নে মিছা? আপোনালোকে মোৰ ভিডিঅ'ৰ থাম্বনেইল চাই কেনে গম পায়ে গৈছে চাগে সঁচা নে মিছা। সো সেইটো মই দি দিছিলো। সো ইয়াতে মই আপোনালোকক কম যে এইটো একদম মিছা। ফ্ৰেন্ডছ, এইটো একদম সঁচা নহয়। যদি সঁচা হলে হয় তাতে লিখা আছে, আপুনি স্ক্ৰিনত কিছুমান মোৰ স্ক্ৰিনশ্বট দেখা পাব। মই যেতিয়া ইউজ কৰি আছিলোঁ মেছেঞ্জাৰ তেতিয়া আহিছিলে এইবিলাক। সো মই গৈ কেনে চাইছিলোঁ আৰু গৈ কেনে স্ক্ৰিনশ্বট মাৰি কেনে থৈ দিছিলোঁ। সো আপোনালোকে ইয়াত স্ক্ৰিনত দেখা পাই আছে চাগে স্ক্ৰিনশ্বটবিলাক। সো ইয়াতে দেখা পাই আছে যে প্ৰথমতে আমাক তাতে গ'লোঁ, ৱেবছাইটটোত গ'লোঁ। যোৱাৰ পিছত তাতে কৈছে যে প্ৰচিড টু চেক আউট। ঠিক আছে, য'ত এমেজন হোক, ফ্লিপকাৰ্ট হোক, আপোনালোকে যদি তাতে যায় কিবা বস্তু কিনিব বিচাৰে তাতে চেক আউট কৰিব অপশ্যন থাকে। সো প্ৰথমতে এড টু কাৰ্ট আহিল, কৰিলোঁ। কি কালাৰ লাগে আপোনাক? ব্লেক, গোল্ড, ব্লু, তাৰপিছত কিমান ভেৰিয়েণ্টৰ লাগে, 64 GB কৰিলোঁ। কৰাৰ পিছত এড টু কাৰ্ট কৰিলোঁ। তাৰপিছত প্ৰচিড টু চেক আউট আহিল, কৰিলোঁ। এড্ৰেছ দিব দিলোঁ। তাৰপিছত কি আহিল গম পাইছেনে? মেইন টপিকটো তাতে আহি গ'ল। তাতে আহিছে কিছুমান এপছ আপুনি ইনষ্টল কৰিব লাগিব। স্ক্ৰীনত চাব পাৰিছে আপুনি যে ইয়াতে এনজয় বুলি এপ এটা আছে, ইনষ্টল কৰিবলৈ দিছে। সেইটো কি এতিয়া গম পাই গৈছে চাগে আপোনালোকে সেই এপটো প্ৰমোট কৰা হৈছে এনেধৰণৰ এডছ দি কেনে ইয়াতে। সো মোৰতো টাইম ৱেষ্ট হ'লেই। মই সেইটো কাৰণে আপোনালোককো জনাব দিছোঁ যে আপোনালোকে বেকাৰ টাইম ৱেষ্ট কৰি নাথাকিব এইবিলাকৰ ওপৰত। যদি মোবাইলটো সঁচাই 699 रुपीसত দিলে হয় তেনেহ'লেতো কোম্পানী একদম ৰাস্তাত আহি গ'লে হয় নহয়? আপোনালোকে কওক। কাৰণ তাতে এটা মানুহেতো তাত নকৰিব, মেছেঞ্জাৰ কিমান লাখ মানুহে ইউজ কৰি আছে। সো কিমান লাখটা মোবাইল গ'লে হয়। সিহঁতৰ কি এনে আহে নেকি মোবাইলবিলাক, নে এনে দিব বিচাৰিছে আমাক? সো আপোনালোকে আশা কৰিছোঁ আপোনালোকে বুজি গৈছে চাগে ভালদৰে। যদি বুজা নাই আপোনালোকে কমেণ্ট কৰি দিব, মই তাতে অকণমান ভালদৰে লিখি কেনে দি দিম। যদি বুজা নাই, মোৰ মতেতো আপোনালোকে বুজিব লাগে। মই এই ভিডিঅ'ৰ দ্বাৰা এইটোৱে বুজাইছোঁ যে আপোনালোকে মিছাই টাইম ৱেষ্ট কৰি নাথাকিব এইবিলাকৰ পিছত। এই এডছবিলাক কিয় আহে জানেনে? এডছবিলাক আহে এপটো প্ৰমোট কৰিবলৈ। আৰু যদিও আপুনি এপ্লিকেশ্যনটো আপোনাৰ মোবাইলত ইনষ্টল কৰিও ল'লেহেঁতেন তেতিয়াহ'লেও আপুনি Vivo V9 মোবাইলটো মাত্ৰ 699 টকাত নাপালে হয়। এইটো মোৰ গেৰাণ্টি। আপোনালোকে কৰি চাব পাৰে, মেছেঞ্জাৰত চাগে আপোনালোকেও পাইছে এইবিলাক। সো মই এইবিলাক কৰি পাইছোঁ, এক্সপিৰিয়েঞ্চ আছে মোৰ। সো সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আজি। সো আশা কৰিছোঁ আপোনালোকে এনেকুৱা ধৰণৰ ৱেবছাইটবিলাক টাইম ৱেষ্ট নকৰিব চাই কেনে। ইয়াতে কি গম পাইছেনে? এপ্লিকেশ্যনটো প্ৰমোট হয়েই, লগতে আমি য'ত এণ্টাৰ কৰোঁ ৱেবছাইটৰ পৰাও সিহঁতে আমাৰ পৰা টকা ঘটিব পাৰিছে, আৰ্ণ কৰিব পাৰিছে। আপোনালোকে চাগে গম পাইছে যে ইয়াতে ৱেবছাইট বনালেও টকা পায় এডচেঞ্চৰ পৰা, আৰু এইবিলাক এপ্লিকেশ্যনৰ পৰাও টকা পায়। ফ্ৰেণ্ডছ, এইবিলাকৰ ওপৰতো মই কিছুমান ভিডিঅ' ছিৰিজ ষ্টাৰ্টিং কৰিম। সো আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল লাগিছে। যদি হেল্পফুল হৈছে ভিডিঅ'টো, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো টিপিব, আৰু যদি কিবা বুজা নাই কমেণ্ট কৰিব, আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে চবে গম পায় এনেধৰণৰ এডছবিলাক ফেক হয়। সো ধন্যবাদ।